বন্ধুসকল আমি ডাউজিঙত আহোঁতে এটা খুব ধুনীয়া মাটিৰে সজাইছে মানে ইমান ধুনীয়াকৈ ঘৰ এটা সজাইছে দুমহলীয়া ঘৰ এটা ইমান ধুনীয়াকৈ সজাইছে আমি এই ঘৰটো এক্সপ্ল'ৰ কৰিম আপোনালোকে আমাৰ লগত আহক বন্ধুসকল এই ঘৰটোত উঠিলে আপোনালোকৰ নামি আহিব মন নাযাব ইমান ধুনীয়াকৈ সজাই পৰাই ৰাখিছে আৰু ইমান ধুনীয়া পৰিষ্কাৰ আৰু ওপৰত উঠিলে বহুতৰ পৰা ভিউটো দেখি আৰু কিমান খৰচ হৈছে বাইদেউজনী খুদু মানে কিমান মান খৰচ হৈছে টোটাল আপোনালোকৰ আমাৰ ইয়াতে খৰচ হৈছে এই মানুহ চানুহ লগাই ও বাইদেউ বাই বাই কুল বয় ফাইনেলি আমি পাই গ'লো ডাউজিং এইটো ৰাস্তা আপোনালোকে আহিলে কেতিয়াবা ভুল নহয় যাতে আমি যদি হেলিকপ্টাৰ লৈ আহোঁ তেতিয়া ওপৰৰ গেলি টেক্সটো দিব লাগিব নেকি আহক বন্ধুসকল এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ মই ঘৰৰ পৰা ওলালোঁ প্ৰথমে হেলমেট তাৰপিছত পাৱাৰ বেংক আৰু মোৰ মৰমৰ জেকেটটো লৈ ল'লোঁ হাই গাইছ আমি এতিয়া আহিলোঁ গাড়ী চাড়ী লৈ স্কুটি লৈ যাম আৰু 4জন যাম আমি অলপমান আমি দুই স্কুটিত উঠি আগবাঢ়িলোঁ তাৰপিছত আৰু এজন লগত যাব তাকো লগত লওঁ আমি দুটা লম্বু যাম দুটা যাম আমি এতিয়া ৰেডি হৈ আছো আৰু আমাৰ লগত যিজন আছিল মানে সি কি কৰিছে গাড়ীখন লৈ আহিছে গাড়ীখন লৈ আহি পেলাই 1/2 কিলোমিটাৰ মান খোজকাঢ়ি গৈছে গাড়ীখন লৈ গ'লে কিবা বস্তু ৰ'ল বোলা আমি আহি পালোঁ টংলা আৰু আমি ইয়াতে কণী খাবৰ কাৰণে ৰৈ গ'লোঁ কাৰণ প্ৰটিনটো দেহাত বহুতেই ইম্পৰ্টেণ্ট হয় কাৰণ কণীত বহুত প্ৰটিন পোৱা যায় তাৰপিছত আমি এখন হোটেলত সোমালোঁ হোটেলত সোমাই কিনে চাহ তাহ খালোঁ মিঠাই চিঠাই খালোঁ তাৰপিছত আমি 4জন বহিলোঁ আৰু এজন দাদা ইয়াৰে হয় টংলাৰে হয় তেওঁক লৈ যাম মানে তেওঁক এইকাৰণে লৈ যাম তেওঁ গোটেইখিনি জাগা ইয়াৰে চিনি পায় বৰ্তমান এতিয়া আমাৰ ক'ত যাবি ডাউজিং নে ক্ৰম নহয় কৰামৰ ক'ত যাবি এতিয়া আমি ডাউজিং যাম ডাউজিং কৰামৰটো বাগান টেষ্ট ঠিক আছে আমি ডাউজিং যাওঁ তাতে গা পা ধুই আহিম ওকে তাতে আমি চল গাড়ী ষ্টাৰ্ট কৰ গাড়ী নিকাল আমি টংলাৰ পৰা আহি চিধা এখন টি গাৰ্ডেন পালোঁ বহুত ডাঙৰ হয় ভিডিঅ' ফটো চটো চব লোৱা হ'ল আমি চালোঁ ইমান ধুনীয়া পৰিৱেশ ইয়াতে থাকো লাগছে মানে আমি গোটেইকেইটা টপিলাখান কিয় লাগি আছো তই এই ফ্লগ হৈছে ঠাইখিনি চাওক আপোনালোকে ফাইনেলি আমি পাই গ'লোঁ ডাউজিং এইটো ৰাস্তা আপোনালোকে আহিলে কেতিয়াবা ভুল নহয় যাতে ডাউজিঙত আমি সোমাই গ'লোঁ তাৰপিছত ইমান ধুনীয়া এটা পৰিৱেশ তাৰপিছত আহি পালোঁ এখন মিনি টোল গেট ইয়াতে গাড়ী নাম্বাৰ ৰাখে আৰু কিমান দূৰ যাব লাগিব বাইদেউ 1.5 কিলোমিটাৰ আমি ডাউজিঙত এন্ট্ৰি গ'লোঁ আমি যদি হেলিকপ্টাৰ লৈ আহোঁ তেতিয়া ওপৰৰ গেলি টেক্সটো দিব লাগিব নেকি ক'বক লাগি মানে ভাষা নাই ইমান ধুনীয়া পৰিৱেশ আপোনালোকে দেখিছে মানে ইমান ধুনীয়া কিমান ধুনীয়া পৰিৱেশ ৱাও এতিয়া 10টাই বাজি আছে খুব ধুনীয়া পৰিৱেশ আপোনালোকে আহিব পাৰে কিন্তু অলপমান সোনকালে আহিব আমি আহোঁতে দেৰি হ'ল প্ৰায় আমি 12টা বজাত প্লেনিং কৰিছোঁ 12টা বজাত প্লেনিং কৰি আহিছোঁহে এতিয়ালৈ পোৱাই নাই আমি এতিয়া মেইন ৰাস্তাৰ পৰা আহি কিন্তু অলপমান পাহাৰীয়া জেগা ঠাই পালোঁ অলপমান আমি শিলৰ ওপৰতে আহি আছোঁ শিলৰ ওপৰত দি মানে আহি আছোঁ ৱাও আৰু ইয়াৰ পানীকেইটা ইমান পৰিষ্কাৰ মই কিনো ক'ম আপোনালোকক আৰু ৰ'দটো পোনপটীয়াকৈ পৰছি কিন্তু গৰমৰ দিনত অহাটো বহুতেই মুস্কিল হ'ব মানে আৰু ইয়াতে অফ ৰোডিং কৰিব বহুত ভাল অফ ৰোডিং কৰিব হিমালয়ান এখন লৈ আহিলি খুব ধুনীয়া মানে কেম্পেইন কৰিব বহুত ভাল হ'ব ইয়াতে পৰিৱেশটো চাওক না ইমান ধুনীয়া পৰিৱেশ কোনো হাল্লা হুল্লা নাই ফুল পৰিৱেশ কিন্তু ইয়াতে হাতী ওলাই পেলাই আৰু বাঘো আছে ইমান ডাঙৰ জংঘল হৈ আছে আমি আৰু মানুহ আহিছে ইয়াত পিকনিক খোৱা টাইপতে আহিছে এতিয়া ডিচেম্বৰ 2 তাৰিখ কৰিলে পিকনিকৰ আৰম্ভণি হৈছে আৰু মানে এতিয়া বাৰিষা কালত এইবিলাকত পানী হৈছে না এইবিলাকত পূৰা পানী হৈ যায় এতিয়া আৰু খৰালি মাহ ফাইনেলি আমি পাই গ'লোঁ ডাউজিং আৰু আগত বোলে বহুত ঠাই আছে মানে যাম আপোনালোকে চাই থাকিব আমি আহি পালোঁ ফাইনেলি এতিয়া জেগাখিনি চাওঁ ভাল লাগিছে পৰিৱেশ বহুত ধুনীয়া গৰমৰ দিনত আৰু আপুনি ইয়াৰে মানুহ আপুনি অলপ কিবা কৈ ধুনীয়া মানে ডাউজিংটো শুনি আছিলোঁ আজি প্ৰথমে আহিছোঁ সঁচাই আহি মানে বহুত ভাল লাগিছে পৰিৱেশ ইমান ধুনীয়া নেচাৰেল পৰিৱেশ এটাৰ মাজেৰে আহি আছোঁ আমি ধুনীয়া সেউজীয়া পৰিৱেশ পাহাৰীয়া আহি বহুত ভাল লাগিছে সঁচাকৈ বহুত বেছি ভাল লাগিছে আপোনালোকে আহিব পাৰে আৰু এইটোৱে চিজন হয় আহিব পাৰে পৰিৱেশটো চাওক আমি 4টা আহিলোঁ এটা ফটো উঠিলে উঠাই খুব ধুনীয়া পৰিৱেশ আপোনালোকক চাওক মই ঘূৰাই দিছোঁ বন্ধুসকল ইয়াৰে পানীখিনি ইমানেই পৰিষ্কাৰ আপোনালোকক মই দেখুৱাই আছোঁ আপোনালোক কেমেৰামেন ভাই ইমান পৰিষ্কাৰ পানী চাওক এয়া ৱাও গোটেই শিল দেখা পাই ৱাও খালি মাছ নাই কিন্তু আমি মাছ চাইছোঁ আমি মাছ ধৰবাক লাগি আহিছিলোঁ কিন্তু মাছ নাই এতিয়া আৰু ইমান ধুনীয়া পৰিষ্কাৰ পানী ৱাও এ মুচি ভাই এতে মুচি আপোনাৰ শিলৰ পানী চব পৰিষ্কাৰ মুটা তই নুমুটা নেকি তই যে মুটা বুলি ক'লে তই মুটা নেকি তই নুমুটা নেকি তই নুমুটা মুটু মই কিন্তু পানীত নুমুটু নহয় এই গা ধুই আছে আকৌ
গম্বাই না গোটাই মুচ্ছি খুব ধুনীয়া পৰিষ্কাৰ পানী ৱাও আহি কিন্তু বহুত মজা লাগছে আহি কেনেকুৱা পৰিৱেশটো আহি কেনেকুৱা লাগছে ইয়াতে ভাল লাগছে নে পানীখিনি ইমান পৰিষ্কাৰ আছে কি আৰু অলপ আগত যাব বলে ভাল লাগিল হয় পানীখিনি পুৰা ফুল হৈ থাকিলে আৰু ভাল লাগিল পানী বাৰিষাহে পানীবিলাক বাৰিষাহে হয় আৰু ইমান ডাঙৰ ডাঙৰ শিল আছে যদি আপোনালোকে ঘৰৰ ওচৰত বনাব বিচাৰে না ইয়াতে আহি কিনে শিল চিল নিব পাৰিব একদম হিচাপত চলিঙৰ কাৰণে বহুত বেষ্ট শিল আছে আপোনালোক দেখিছে ইমান ডাঙৰ ডাঙৰ শিল ইমান শিল আৰু ইয়াতে মানে শিলবিলাক বোলে পাহাৰ যেতিয়া বৰষুণ দিব পাহাৰৰ পৰা যেতিয়া পানীবিলাক নামি আহে তেতিয়া বোলে শিল চিল গোটেই উঠি আহে আৰু উঠি আহি কিনে এইবিলাকত শিলবিলাক ৰৈ থাকে আপোনালোকে দেখিছে শিলবিলাক কেনেকুৱা ইমান ডাঙৰ ডাঙৰ শিল আৰু ইয়াৰ পৰা মানে ঘৰ বনাব কালি বহুত ভাল হ'ব এই আমি এইপিনে পাৰ হৈছোঁ ইমান পৰিষ্কাৰ পানী বাপৰে আহি যা আপোনালোকে মোৰ পিছৰ বেকগ্ৰাউণ্ডটো চাওক কিমান ধুনীয়া হয় আকাশ শুকুলা ডাৱৰ সেউজীয়া মানে গছ গছনি পাহাৰ ইমান ধুনীয়া হয় আপোনালোকৰ যদি মিউজিক ভিডিঅ' বনাব আছে তেতিয়াহ'লে ইয়ালৈ আহি এটা চিন ল'ব পাৰে খুব ধুনীয়া হ'ব আপোনালোকে বিচৰা মতে পাব আৰু আমি এটা গোটেইকেইটা গ্ৰুপ ফটো লৈ ল'লোঁ আমি মেইন কথা হৈছে আমি গা ধোৱাৰ কাৰণে আহিছিলোঁ গা ধোৱাৰ আগত বোলে জাগা আছে আমি তালৈ যাম ওকে আমি গা ধোৱাৰ কাৰণে আহিছিলোঁ আমি পৰিৱেশটো আপোনালোকে দেখিছে কিমান ধুনীয়া পৰিৱেশ এতিয়া আমি গা ধোৱাৰ আগত বোলে এটা নদী আছে নদী নহয় বাৰু নিজৰা টাইপ আছে আমি তালৈ যাম গা ধোৱাৰ কাৰণে পাহাৰৰে ধুনীয়া ছোৱালীজনী ঐ গদা পানী মই যদি তায়ো ডালিমি এই বন্ধুসকল চাওক কিছুমান মাদক দ্ৰব্য সেৱন কৰি পেলাই ইয়াতে বটললৈ ভাঙি থৈ গৈছে মানে ইয়াতে ইমান ধুনীয়া পৰিৱেশ এটাত এইবিলাক ইয়াতে নকৰিব যদি কোনোবা খালী ভৰিৰে আহে ভৰিখন কেনেকুৱা অৱস্থা হ'ব আপোনালোকে গমেই পাইছে কিন্তু এনেকুৱা নকৰিব প্লিজ এই আপোনালোকে চাওক ইয়াতে গোটেই শিলে ইয়াতে মাটি আপুনি যদি মাটি খুন্দে ন ইয়াতে গোটেই মাটি নাপায় আপোনালোকে গোটেই শিলেই পাব ইয়াতে শিলেৰে ভৰ্তি গোটেই ইমান ডাঙৰ ডাঙৰ শিল মানে পানী কুলু তো আকৌ আগত কি কৰিব আহিলে মই যেতিয়া ভিডিঅ' কৰোঁ তেতিয়া আগত কি আহি মৰা মোক মানে কি ধুনীয়া কুলু শব্দ হৈ আছে আপোনালোকৰ ফোনক মই চকু মেলিব পৰা নাই কাৰণ ডাইৰেক্ট মোৰ চকুত সূৰ্যৰ ৰশ্মি পৰি আছে আমি ইয়াতে ব্ৰেকফাষ্ট বুলি 5 টকীয়া কেক লৈছোঁ কাৰণ ইয়াতে দোকান চোকান একো নাই আমি ভাবিছোঁ কিবা কিবি পাম এনেই লৈছিলোঁ জাষ্ট চাৰিটা 5 টকীয়া কেক অলপ দিয়ে মোক বাকালিখিনি দিলে হ'ব 5 টকাৰ আগতেতো আমি এইবিলাক ইয়াতে আমি কেইবেগ এটাত ভৰাই দিম পৰিষ্কাৰ ইমান ধুনীয়া পৰিষ্কাৰ আমি লেতেৰা নকৰোঁ এইটো ৰাস্তা আপোনালোকে দেখিছেনে এইপিনে অকণমান সোমাই মানে গুহা ঠাই আছে কি আছে আমি ভিতৰত যাম বন্ধুসকল এইখিনি মানে এইবিলাক শিল দেখিছে যে আপোনাৰ পাহাৰৰ পৰা যেতিয়া বৰষুণ দিব ন বৰষুণৰ লগত মানে এইবিলাক শিলবিলাক গোটেই নামি আহি যায় এই চাওক আৰু ইমানো জোৰ পানীবিলাক আহে মানে তেতিয়াহ'লে পানীবিলাক অহাৰ পিছত ইয়াতে তলত মানে মাটি নাই গোটেই শিলবিলাক ওলাই যায় পানীখিনি গুচি যায় ইমান শিল আছে বাপৰে বাপ আহিছোঁ ইয়াতে মানুহৰ সমাগম শুনিছোঁ মানুহ মানে ইয়াতে পিকনিক খাব অহা মানুহবিলাকে আহি আছে বা ইয়াৰে মানুহ নেকি গম নাপাওঁ আপোনাৰ চাই থাকিব দেই চাওক মানে এই পানী নামি আহি আছে ইয়াতে সেই পাহাৰৰ পৰা নামি আহিছে আমি এতিয়া লাহে লাহে ওপৰলৈ উঠি আহি আছোঁ তলৰ পৰা ওপৰলৈ উঠি আহিছোঁ আৰু ইয়াতে ইমান ধুনীয়া এটা হাৱা বতাহ বলি আছে কিন্তু ইমান ঠাণ্ডা বহুতেই ঠাণ্ডা লাগিছে মানে আৰু তাৰ তলত কিন্তু বহুত গৰম তাতে ডাইৰেক্ট ৰ'দটো পোনপটীয়াকৈ ৰ'দটো পৰি আছে বাপৰে বাপ ইয়াতে নিজৰা অকণমান চাউণ্ড শুনিছোঁ আহি আছোঁ আমি লাহে লাহে বহুত ভিতৰত আহিলে আমি প্ৰায় 2.5 কিলোমিটাৰ মান খোজকাঢ়িলোঁ 3 কিলোমিটাৰ হ'ব নেকি ইয়াত আপোনালোকৰ চাউণ্ডটো শুনো ইয়াতে অকণমান পানীৰ মানে স্পীডটো বেছি পানী যিটো মানে শব্দখিনি বেছি ইয়াতে গা ধুব পাৰি বাৰু গা ধুবি নেকি চাওক ইয়াৰ স্পীডটো ইমান আৰু পানীখিনি ইমান পৰিষ্কাৰ আৰু যদি আমি আগতে আৰু বহল পাম মানে গাইজ এতিয়া 4টা বাজি গ'ল আমি ইয়াৰ পৰা বেগ হ'ম ইয়াতে হ'লেও ডাইৰেক্ট পোনপটীয়াকৈ ৰশ্মি পৰি আছে কি কয় কেনেকুৱা লাগিলে বঢ়িয়া ধুনীয়া লাগিছে কেনেকুৱা লাগিলে ইয়াত থাকিলে টাইমটো কিমান বাঢ়িছে গম পোৱা নাযায় মানে খুব ভাল লাগে যাবলৈ মন নাযায় কিন্তু উপায় নাই বহুত ধুনীয়া পৰিৱেশ চল নিকাল গাড়ী ষ্টাৰ্ট কৰ বাইদেউ বাই কুল বয় ডাউজিঙৰ পৰা ঘূৰি আহোঁতে এটা দুমহলীয়া মানে মাটিৰে তৈয়াৰী ঘৰ এটা দেখিলোঁ আপোনালোকে চাওক মানে ইমান ধুনীয়াকৈ সজাই পৰা ৰাখিছে আমি এওঁলোকৰ পাৰ্মিশ্যন লৈ কিনে এই ঘৰটোত এক্সপ্ল'ৰ কৰিম আপোনালোকৰ ভিডিঅ'টো চাবচোন ওপৰত কি আছে কি নাই দেখুৱাবলৈ চেষ্টা কৰিম এই আপোনালোকৰ ঘৰ হয়নে এইটো মানে ঘৰটো ভাল লাগিছে আমি ডাউজিং গৈছিলোঁ এবাৰ উঠি যাব পাৰিম নেকি একোতো প্ৰব্লেম নহয় বাছ আমাৰ
বাইদেউ ধুনীয়াকৈ আমি পাৰ্মিশ্যনটো ল'লোঁ একবাৰ উঠি যাম আপোনালোকক দেখুৱাম মানে কেনেকুৱা কি হয় উঠি চাম এই চাওক কিমান চৰি দেই ইমান ধুনীয়াকৈ বনাইছে নহয় বন্ধুসকল আমি দাৰ্জিলিঙত আহোঁতে এটা খুব ধুনীয়া মাটিৰে সজাইছে মানে ইমান ধুনীয়াকৈ ঘৰ এটা সজাইছে দুমহলীয়া ঘৰ এটা ইমান ধুনীয়াকৈ সজাইছে আমি এই ঘৰটো এক্সপ্ল'ৰ কৰিম আপোনালোকে আমাৰ লগত আহক আৰু ইমান পৰিষ্কাৰ কৰি ৰাখিছে ঘৰটো একদম মানে আপোনালোকক কি ক'ম আৰু ইমান ধুনীয়া পৰিৱেশ আহক ওপৰত যাই কেনেকুৱা লাগে চাওঁ খুব ধুনীয়া পৰিৱেশ খুব ধুনীয়া বহুতে ভাল লাগিছে মানে ইয়াত চব মাটি হয় ইয়াত পকী নহয় এইবিলাক চব মাটিৰে সুন্দৰকৈ লিপিছে ইয়াতে গোবৰ মিক্স আছে আৰু সুন্দৰ বহুত ভালেই লাগিছে আৰু ইয়াৰ পৰা ভিউটো খুব ধুনীয়া দেখি আপোনালোকক মই ভিউটো দেখুৱাই আছো আৰু গোটেই চাৰিওফালে তামোল মানে কাষতে আছে ৰাস্তা এটা খুব ধুনীয়া ইয়াতে গাড়ী চাড়ী গৈ মানে ইমান ধুনীয়াকৈ উপভোগ কৰিব পাৰি আৰু এইবিলাক তলত আছে কাঠৰে আৰু ইয়াতে গোটেই বাঁহৰ বেৰা আছে বাৰু এয়া আপোনালোকৰ ভিউটো চাওক কি খুব ধুনীয়া ভিউ মই আপোনালোক ওপৰৰ পৰা দেখুৱাই আছোঁ সুন্দৰ ভিউ এয়া ভিউ আপোনালোকৰ ভিউটো চাওক এইফালে গোটেই তামোল গছ এই দাদাজনক বহুত ধন্যবাদ দাদাই মোক সহায় কৰিছে ভিডিঅ'টো কৰি দাদা মই দাদাজনক তলত আহি কিনে ভিডিঅ'টো কৰিব দিলোঁ আৰু ইমান ধুনীয়াকৈ সজাই পৰি ৰাখিছে আপোনালোকে দেখিছে ইমান খুব ধুনীয়া ধুনীয়া ফুলৰ পুলি ইয়াতে ৰাখি থৈ দিছে মানে বিভিন্ন ধৰণৰ ফুল আছে আৰু ছাইডত মানে বাঁহ বান্ধি দিছে আৰু এইখিনিৰ পৰা বেলকনি বুলি ক'ব লাগিব ইয়াৰ পৰা মানে গোটেই মানে চাৰিওফালে গোটেই বহুত দূৰলৈ দেখি আৰু বহুতেই বেছি ভাল লাগে আৰু ভিতৰত এটা কিবা ৰঙা লাইট আৰু দিয়া আছে খুব ধুনীয়া এটা পৰিৱেশ মই ওলাই আপোনালোকক ৰিভিউটো দি আছোঁ খুব ধুনীয়াকৈ পৰিষ্কাৰ কৰি ৰাখিছে মাটিৰে গোটেই ঘৰটো দুমহলীয়া ঘৰ বান্ধিছে ইমান পৰিষ্কাৰ আপোনালোকক মই এতিয়ালৈ মানুহ ইয়াতে সোমোৱা নাই ওপৰত চাগে আছে কিন্তু তলত এতিয়ালৈ নাই তলৰখিনি ইমান ধুনীয়াকৈ পৰিষ্কাৰ কৰি আছে মানে আপোনালোকক কি ক'ম মই এবাৰ দেখুৱাই দিছোঁ আপোনালোকক কেনেকুৱা কি পৰিষ্কাৰ হয় ঘৰটো দেখুৱাই আছোঁ মই আপোনালোকক সুন্দৰ ঘৰটো ৰিভিউ দি আছোঁ ভিতৰত কি আছে কিন্তু আগত কিমান ধুনীয়াকৈ ফুল সজাই ৰাখিছে আৰু ৰাতিপুৱা শুই উঠিকে যেতিয়া আপুনি ফুল দেখা নাই দিনটো শুভ যায় বুলি বিশ্বাস কৰে আৰু এয়া হ'ল চিৰি হয় এইটোতে উঠি যাব পাৰি তাৰপিছত এয়া চাওক আপোনালোক ইয়ালৈ মানে তলত এতিয়ালৈ কোনো মানুহ মানে সজাই পৰা মচি চচি ধুনীয়া কৰি ৰাখিছে চাওক গোটেই মাটি আৰু গোবৰৰ মাটি মিক্স কৰি কিনে সুন্দৰকৈ বনাইছে বাইদেউ মানে ইয়াত কিমান দিন আপোনালোক ওপৰত আছে নেকি হে ওপৰত আছে কেইজনমান মানুহ থাকে নহয় আপোনাৰ ওপৰত কোন কোন থাকে মানে কিমান মান খৰচ হৈছে টোটেল আপোনালোকৰ আমাৰ ইয়াতে খৰচ হৈছে এই মানুহ চানুহ লগাই এনেকে 2.5 লাখ 2 লাখ যেনে খৰচ হৈছে আৰু মানে গোটেই কাঠ কম আছে ন কাঠ কম চব কাঠ নিচতে এইটো তলত ওপৰতে দুইটা ৰুমত কাঠে হয় এইটো বৰাণ্ডাটো কাঠ আৰু নিচতে এইটো কিমান দিন লাগিছে মানে ঘৰটো গোটেই কমপ্লিট হওঁতে লাগিছে এনেকে আৰু কিমান দিন লগে লাগিছে মতলব 2-4 মহিনা এনেকে বেছি লাগিছে আৰু এইটো হাপুৱাল কৰি বনাইছে যে লগাই লাগিছে 5-6 মহিনা এলে আপোনালোকৰ তামোল গছ আমাৰে ঠিক আছে বাৰু আপোনাক ধন্যবাদ বহুত ধন্যবাদ দেই হয় হয় ঠিক আছে আপোনালোকৰ ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব দেই দাদা কিবা ক'ব নেকি কেনেকুৱা লাগিল ঘৰটো লাগিছে একচুৱেলি হঠাৎকৈ এনেকৈ ঘৰ দেখি সোমাই গ'লো ভাল লাগিল চাই পেলাই পৰিৱেশটো ভাল লাগিছে দাদাক বহুত ধন্যবাদ মোক বহুত হেল্প কৰিছে আজি ভিডিঅ'টোৰ কাৰণে বহুত ধন্যবাদ বাই বাই